হ'ল। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে অসম দাপোন নামৰ চেনেলটো। আপোনালোকৰ সৈতে মই বিশ্বজিৎ বৰদলৈ। আজি পথাৰৰ পৰা আহোঁতে ৰাইজ অলপ দেখা পাওঁতে ভাবিছোঁ যাদু এটা দেখুৱাই থৈ যাম বুলি। আৰু যাদুটো কেনেকৈ কৰে আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। আপোনালোককো যাদুটো শিকাই দিম। যাদুটো দেখুৱাওঁ। সপোন আহা, হাতখন দিয়া, এইখন হাত দিয়া, এইখন হাত দিয়া। তুমি কেইটা লাই পাইছা সেইটো ক'বা দেই। কেইটা লাই পাইছা? দুটা। এওঁ বোলে দুটা লাই পাইছে। ইয়াত কেইটা আছে দেখুৱাই দিয়াচোন। এটা ন। আৰু কোন আহিব আগলৈ? চানে না ক'লা কেইটা লাই পাইছা? দুটা। কেমেৰালৈ চাই পেলাই কোৱাচোন কেইটা লাই পাইছা? দুটা। সকলোৱে চাওকচোন, ইয়াত দুটা আছেনে? এটা আছে ন। বা সৰু ল'ৰা তেহেঁতে ভুলো হ'ব পাৰে। এতিয়া আহিছোঁ আমি বৌহঁতৰ ওচৰতে বহি আছে। অকণমান আগুৱাই বৰ লাই কওক, আপুনি কওক কেইটা লাই পাইছে? তিনিটা। কেইটা লাই পাইছে প্ৰকৃততে কওক? প্ৰকৃততে দুটা। দুটা লাই পাইছে হয়নে? অঁ, আপুনি লাওকচোন কেইটা লাই পাইছে? দুটা। দুটা। আছে কেইটা হাতত? আছে এটা। আপুনি চাওক কেইটা লাই পাইছে? দুটা। দুটা। সকলোৱে দুটা দুটা বুলি কৈছে। যাদুটো চাওকচোন বাৰু কেইটা। শিকিবনে আপোনালোকে যাদুটো? আঙুলিটো আচলতে এনেকৈ কৰি ল'ব, কৰি লৈ এনেকৈ লাৰি চাব, দুটা লাৰি পাব, কিন্তু বিনগুটি এটাই আছে। এইটো হ'ল আমাৰ অসমীয়া মানুহৰ যাদু। আমিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ নাতি পুতি। এয়া চাওক যাদু, বীৰ লাচিত সেনা আমিও। নমস্কাৰ। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।